ঔষধ নোখোৱাকৈ বিচনাত 30 মিনিটলৈ টিকি থকাৰ নতুন উপায় দি ফাইনেল টেকনিক। হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ যোগেদি A to Z, এৰ পৰা জেডলৈকে এই মিলন কেনেকৈ আপুনি 30 মিনিটলৈ কৰিব পাৰিব গোটেইখিনি কথা বুজাই দিম। বন্ধুসকল, আজিৰ ভিডিঅ'টো হয়তো অকণমান দীঘলো হ'ব পাৰে। মই গোটেইখিনি কথা, কি টেকনিক ইউজ কৰিলে কি ট্ৰিটমেণ্ট ল'ব লাগিব বা কেনেকুৱা ধৰণে 30 মিনিটলৈ মিলন কৰি থাকিব পাৰিব, গোটেইখিনি কথা ক'ম। বন্ধুসকল মনত ৰাখিব, মই এই চেনেলৰ যোগেদি আপোনালোকক যিবিলাক তথ্য দিওঁ এই সকলোবিলাক অথেন্টিক হয়, অৰিজিনেল হয় আৰু মেডিকেল চায়েন্সৰ হয়। মেডিকেল চায়েন্সৰ বাহিৰে কি একো কথাই মই এই চেনেলৰ যোগেদি কেতিয়াও নকওঁ। সেয়ে আপোনালোকে সকলোবিলাক কথা বিশ্বাস কৰিব পাৰে। বন্ধুসকল, আজি মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি কথা বুজাই দিম। বন্ধুসকল, আৰম্ভণিতে মই আপোনালোকক এটা কথা কওঁ, যেতিয়া আপুনি মিলন কৰিবলৈ যাব আপোনাৰ লিংগটো সম্পূৰ্ণ থিয় নোহোৱালৈকে, সম্পূৰ্ণ টাইট নোহোৱালৈকে মিলন নকৰিব। এইটো হ'ল ফাৰ্ষ্ট টিপছ। যেতিয়া সম্পূৰ্ণ টাইট হ'ব তেতিয়া লিংগটো লক হৈ যায়, অৰ্থাৎ তাৰ তেজটো তৎক্ষণাত ওলাই নাযায়, লক হৈ যায়। গতিকে আপুনি তৎক্ষণাত মিলন কৰিব নাযাব। লিংগটো সম্পূৰ্ণ টাইট হোৱাৰ পিছতহে আপুনি মিলন কৰিব যাব। তাৰে আগত আপুনি য'তেই পায় ত'তেই ঘঁহাই থাকক, মহিলাগৰাকীৰ বেলেগ ঠাইত ঘঁহাই থাকক, কিন্তু মিলন কেতিয়াও নকৰিব। চ' আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি কথা আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে যদি মোৰ আগৰ এই ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে এই ভিডিঅ'বিলাক নিশ্চয় চাব। এই ভিডিঅ'বিলাকত মই বহুত গুৰুত্বপূৰ্ণ কিছুমান কথা কৈছোঁ যিবিলাক আপোনালোকৰ সাংসাৰিক জীৱনবিলাক খুব ধুনীয়া কৰিব। চ' বন্ধুসকল, এই ভিডিঅ'টোৰ শেষত আপুনি আগৰ ভিডিঅ'বিলাক চাব। চ' বন্ধুসকল, আহক ষ্টেপ বাই ষ্টেপ গোটেইখিনি কথা মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, আপোনালোকে মনত ৰাখিব, এই যিটো ষ্টেপ বাই ষ্টেপ মই বস্তুখিনি বুজাই দিম, আপোনালোকে এই যিখিনি স্ক্ৰীণখন আছে আপোনালোকে স্ক্ৰীণশ্বট মাৰি থৈ দিব, নহ'লে ভিডিঅ'টো আপোনালোকে ৰেকৰ্ডিং কৰি থৈ দিব। কাৰণ আপোনালোকৰ জীৱনত এই বস্তুবিলাকে কিন্তু কাম দিব। প্ৰথম কথা হ'ল যে যদি আপোনাৰ এই সমস্যাবিলাক আছে যে আপুনি বিচনাত বেছি সময় থাকিব নোৱাৰে, 1-2 মিনিটতে গোটেইবিলাক শেষ হৈ যায়, বা হাৰ্ডলি কিছুমানে 2-3 মিনিট থাকিবও পাৰে। চ' বন্ধুসকল মনত ৰাখিব, যেতিয়ালৈকে আপোনালোকে মেক্সিমাম গোটেই কমেও 10 মিনিট আপোনালোকে সম্পৰ্ক কৰিব নোৱাৰে তেনেহ'লে সেইটো ছেটিছফেক্টৰী মিলন বুলি কেতিয়াও নকয়। দুয়োজনে কিন্তু সন্তুষ্ট নহয়। সেই ক্ষেত্ৰত আপুনি নিজেই পুৰুষজনে সন্তুষ্ট নহয়, মহিলাগৰাকীয়েও সন্তুষ্ট নহ'ব। সেই ক্ষেত্ৰত যদি গোটেই কমেও 30 মিনিট আপুনি বিচনাত থাকিব পাৰে তেতিয়াহ'লে সেইটো সন্তোষজনক মিলন বুলি ক'ব পাৰে। চ' বন্ধু, আপুনি ভাবিব পাৰে যে 30 মিনিটৰ কথা যে কৈছোঁ, 30 মিনিট আপুনি মিলন কৰিব, মই লিংগটো মহিলাগৰাকীৰ গাত 30 মিনিট থকা সেই কথাটো কোৱা নাই। এই যে হ'ল গোটেইখিনি 30 মিনিটৰ কথা কৈছোঁ। চ' আপুনি সহজে কথাবিলাক বুজাৰ কাৰণে চেষ্টা কৰিব। প্ৰথম হ'ল বন্ধুসকল, মই আগত কোৱা ধৰণে লিংগটো সম্পূৰ্ণ টাইট হ'ব দিব। আপুনি তাৰ আগত মিলন নকৰিব। তাৰ আগত এনেই যি পায় মহিলাগৰাকীৰ লগত কথা পতা, অন্যজন্য যি কৰে কৰি থাকক, টাইট নোহোৱালৈকে মিলন নকৰিব। তাৰপিছত কি কৰিব, ছালটো পিছফালে ঠেলাই লৈ আহি এটা ৱাইপছ কিনিব পায়। যেনেকৈ সৰু বাচ্ছাবিলাকৰ আমি যে মুচি দিয়াৰ কাৰণে হিমালয় কোম্পানীৰ হওক বা জনচন কোম্পানীৰ হওক কিছুমান ৱাইপছ কিনিব পায়, মুচি দিয়া বস্তু কিনিব পায়। ঠিক তেনেকৈ এই লিংগৰ কিছুমান এনেস্থেটিক কিছুমান ৱাইপছ থাকে। এই ৱাইপছবিলাক আপোনালোকে কিনি আনি কি কৰিব, আপোনালোকৰ কি কৰিব, ছালটো পিছফালে ঠেলি দি সন্মুখৰ যিটো গোল গোল অংশ আছে সেইটো ভালদৰে মুচি দিব। তাত কিছু ঔষধ থাকে, মনত ৰাখিব, এই ৱাইপছবিলাকত কিছু ঔষধ থাকে। এই ঔষধবিলাকে কিন্তু কিছু সময়লৈ মিলন কৰাৰ কি হয় আপোনালোকক টেকনিক দিব, কিছুমান আপোনালোকক সহায় কৰিব ই। চ' এই ৱাইপছটো কিনি আনিব, আনি পেলাই টাইট হোৱাৰ পিছত পিছফালে ঠেলি দি মুচি আপোনালোকে লাহে লাহে মিলন কৰিবলৈ যাব। আৰু মিলন কেনেকৈ কৰিব আপোনালোকে, বন্ধুসকল, আপোনালোকে প্লে পজ, আমি যেনেকৈ ইউটিউবত ভিডিঅ' চালে প্লে কৰোঁ, আকৌ যেতিয়া দৰকাৰ হয় আমি আকৌ পজ কৰি দিওঁ, আকৌ প্লে কৰোঁ, সেনেকৈ আপোনালোকে কি কৰিব, একেই লেঠাৰে মিলন কৰাৰ চেষ্টা নকৰিব। আপুনি অলপ সময় মিলন কৰি অলপ ৰৈ যাব, আকৌ পিছত আকৌ মিলন কৰিব। তেনেকৈ আপোনালোকে মিলন কৰক। আৰু লগতে কি কৰিব লাগে, ডিষ্ট্ৰেক্ট ইয়ৰ চেল্ফ। আপোনালোকে মনত ৰাখিব, আপুনি যেতিয়া মিলন কৰিব আপোনাৰ কনচেনট্ৰেশ্যনটো সেই মহিলাগৰাকীৰ লিংগত বা আপুনি মিলনত কনচেনট্ৰেশ্যনটো নাথাকিব, বেলেগ ঠাইত আপুনি কনচেনট্ৰেশ্যনটো ৰাখিব। আপোনাৰ মাইণ্ডটো বেলেগ চাইডে ডিষ্ট্ৰেক্ট কৰি ৰাখক, তেতিয়া আপুনি বেছি সময়লৈ মিলন কৰিব পাৰিব। আৰু লগতে আপোনাৰ শ্ল' ডাউন এণ্ড ব্ৰেক ৰিপিটেডলি। আকৌ আপোনালোকে কি কৰিব, লাহে লাহে কামটো কৰিব। বহুতে কি কৰে, একদম যায় ঘপ মিলন কৰি থকাৰ চেষ্টা কৰে, তেনেকুৱা নকৰিব। লাহে লাহে আপুনি কামটো কৰিব। আপুনি জাষ্ট এটা কথা ভাবক, 10 কিলোমিটাৰ আঁতৰত আপুনি এঠাইত যাব লাগে। যদি আপুনি খুব জোৰকৈ যায় সোনকালে পাব, কিন্তু যদি লাহে লাহে যায় কি হ'ব, অলপ দেৰি লাগিব, টাইমটো বেছি হ'ব। সেই একেই কথা বন্ধুসকল, যদি খুব আপুনি ৰিপিটেডলি খুব মানে জোৰকৈ কামটো কৰিব যায়, খুব স্পীডত কৰে, তেনেহ'লে আপোনাৰ কামটো সোনকালে শেষ হৈ যাব। যদি লাহে লাহে কৰে আপোনাৰ কামটো দেৰি লাগিব। সেয়ে আপুনি কামটো লাহে লাহে কৰিব আৰু মাজে মাজে ব্ৰেক ল'ব।
অলপ ৰৈ যাব, আপুনি কামটো লিংগ বাহিৰত উলিয়াই আনিব, অলপ ৰ'ব, তাৰপিছত আকৌ মিলন কৰিব, তেনেকৈ আপুনি মিলন কৰিব। চ' এনেকৈ মিলন কৰিলে বন্ধুসকল 90% কিন্তু এইখিনিতে ঠিক হৈ যায়। আপোনালোকে এইখিনি ট্ৰাই কৰক, 90% আমাৰ মোৰ ভিডিঅ' বৰ্তমান চোৱা 10জনৰ ভিতৰত 9জনৰে কিন্তু এইখিনিতে ঠিক হৈ যাব। চ' এইখিনিত যদি আপোনাৰ ঠিক নহয় তেনেহ'লে নেক্সট আপুনি ষ্টেপলৈ আহিব লাগিব। বন্ধুসকল ভিডিঅ'টো কিন্তু শেষ হোৱা নাই, ইয়াৰ পিছত আৰু বহুত আছে, মই আপোনালোকক দেখুৱাই দি আছোঁ যে আমি এই ভিডিঅ'টোৰ শেষৰ ফালে এই কথাবিলাক ক'ম যে এনেকুৱা কিছুমান ঔষধ আছে যি আপোনাৰ লিংগটো 1 ঘণ্টা 1.5 ঘণ্টালৈ থিয় কৰি ৰাখিব, বা কিছুমানতো বহুত দেৰিলৈকে থিয় কৰি ৰাখিব পাৰে। চ' গোটেইখিনি কথা ক'ম, আপোনালোকে ভিডিঅ'টো এৰি নাযাব, শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টোৰ আৰম্ভতে বন্ধুসকল ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গৰ তাত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আৰু বহুতেই বন্ধুসকল মোৰ এই চেনেলৰ বহুতেই মোৰ ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে গম পায়। চ' বন্ধুসকল আহক নেক্সট ষ্টেপটো আলোচনা কৰোঁ। এই ওপৰৰ ষ্টেপটোত যদি আপোনালোকৰ কাম নহয় তেনেহ'লে নেক্সট আপুনি ষ্টেপটোত যাব, সেইটো হ'ল বন্ধুসকল মই আগত কোৱা ধৰণে প্ৰথম হ'ল বন্ধুসকল লিংগটো টাইট কৰি ল'ব, সম্পূৰ্ণ টাইট কৰি ল'ব। তাৰপিছত কি কৰিব, আপুনি কিছুমান এই বেলুন কিনিব পায়, সেই বেলুনটোত কিছুমান ঔষধ থাকে, মই ইয়াতে নামটো লিখি দিছোঁ, সেই বেলুনটো ইউজ কৰিব। সেই বেলুনটো ইউজ কৰি আপোনালোকে মিলন কৰিব যাব। মিলন যেতিয়া কৰিব মহিলাগৰাকীৰ কিন্তু হেল্প লৈ কৰিব। আপুনি মহিলাগৰাকীক ক'ব যে মই মিলন যেতিয়া কৰিম আপুনি মোক অলপ হেল্প কৰিব লাগিব। কেনেকুৱা হেল্প, যে যেতিয়া মিলন কৰিব, মিলন কৰি থাকোঁতে আপুনি কি হ'ব, যেতিয়া ৰসটো আপোনাৰ বাহিৰ হ'ব, সেই মনৰ ভাৱটো আহে, তেতিয়া লিংগটো আপুনি বাহিৰত উলিয়াই আনিব। আৰু মহিলাগৰাকীক এইটো যে মই ক'লোঁ টেকনিক 2 নম্বৰটো, মহিলাগৰাকীক কি কৰিব, সেই আগৰ যিটো গোল অংশ থাকে সেইখিনি টিপা মাৰি ধৰিব দিব, অলপমান পিছফালে সেই যোৰাটোতে অকণমান টিপা মাৰি ধৰি থাকিব দিব অলপ সময়। তাৰপিছত আপুনি কি কৰিব, যেতিয়া আপোনাৰ এই ভাৱটো গুচি যাব, ৰসটো ওলোৱা সেই ভাৱটো গুচি যাব, তেতিয়া কি হ'ব, অলপ ষ্টপ কৰি দিব, অলপ ৰৈ যাওক, কুল ডাউন, আপুনি অকণমান কুল হওক, লাহে লাহে আপুনি অলপ যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আকৌ ষ্টাৰ্ট কৰক, এগেইন ষ্টাৰ্ট কৰক, কামটো আকৌ আপুনি আৰম্ভ কৰক। এনেকৈ যেতিয়া আপুনি কামটো মানে কৰি থাকিব, তেতিয়া আপুনি কিন্তু গোটেই কমেও বন্ধুসকল মই কথা দিছোঁ 30 মিনিটলৈ কিন্তু আপুনি বিচনাত থাকিবই পাৰিব। আৰু ইয়াৰ লগতে মাজে মাজে আপুনি কি কৰিব, আপোনাৰ আসনটো আপুনি চেঞ্জ কৰিব, পূব পশ্চিম উত্তৰ দক্ষিণ আপুনি এনেকৈ মাজে মাজে আসনটো চেঞ্জ কৰি থাকিব। তেনেকৈ কৰিলেও কিন্তু আপোনাৰ এই কামটো কি হ'ব, খুব দীঘলীয়া হ'ব, খুব দীঘলীয়া সময়লৈ আপুনি কৰিব পাৰিব। ইয়াৰ পিছত হ'ল বন্ধুসকল ওপৰৰ ষ্টেপকেইটাই যদি আপোনাক কাম নিদিয়ে, নেক্সট ষ্টেপটো হ'ল বন্ধুসকল মিলন কৰাৰ 1 ঘণ্টা আগত আপুনি হাত ব্যৱহাৰ কৰি লওক। হাত ব্যৱহাৰ কৰি আপুনি কি কৰিব, নেক্সট হ'ল আপুনি লিংগটো সম্পূৰ্ণ ষ্ট্ৰং হ'ব দিব, সম্পূৰ্ণ টাইট হ'ব দিব। প্ৰথমতে আপুনি হাত ব্যৱহাৰ কৰক, হাত ব্যৱহাৰ কৰাৰ 1 ঘণ্টা পিছত আপুনি মিলন যেতিয়া কৰিব সম্পূৰ্ণ টাইট হ'ব দিয়ক। দিয়াৰ পিছত কি কৰিব, আপুনি কিছুমান স্প্ৰে কিনিব পায়, এই আপোনালোকে জাইল'কেইন বা লিড'কেইন এনেকুৱা ধৰণৰ কম্পজিশ্যন স্প্ৰে কিনিব পায়। আপুনি এই স্প্ৰেবিলাক কি কৰিব, লিংগৰ যিটো আগটো আছে গোল গোল অংশ, আপুনি ছালটো পিছফালে ঠেলি লৈ সেই আগটোত স্প্ৰেটো মাৰি ল'ব। মাৰি লৈ আপুনি কি কৰিব, মিলন কৰিব, অকণমান মুচি ল'ব, কিন্তু আপুনি স্প্ৰেটো মাৰি অলপ মুচি ল'ব, নহ'লে মহিলাগৰাকীৰ আকৌ গাত লাগিলে মহিলাগৰাকীৰ হয়তো খজুৱতি বা এনেকুৱা ধৰণৰ কিছুমান ইফেক্ট কৰিব পাৰে। গতিকে স্প্ৰেটো মাৰি পেলাই অলপ সময়ৰ পিছত আপুনি মুচি মিলন কৰিব। তেনেকৈ মিলন কৰিলেও আপুনি কিন্তু বেছি সময়লৈ থাকিব পাৰিব। বন্ধুসকল মনত ৰাখিব, এইবিলাক হ'ল মেডিকেল টেকনিক। ইয়াৰ পিছত যদি এই স্প্ৰেটোৱে কাম নিদিয়ে তেনেহ'লে আপুনি স্প্ৰেৰ ঠাইত আপুনি এই দুটাটো কৰিবই লাগিল, স্প্ৰেৰ ঠাইত আপুনি কি কৰিব, ডাবলকৈ আপুনি বেলুন পিন্ধি ল'ব। ডাবলকৈ বেলুন পিন্ধি লৈ ওপৰকেইটা কিন্তু কৰিবই লাগিব। প্ৰথম হ'ল হাত ব্যৱহাৰ কৰি ল'লে, আপুনি হাত ব্যৱহাৰ কৰি লৈ 1 ঘণ্টা পিছত সম্পূৰ্ণ টাইট হ'ব দিব। নেক্সট দিনা আৰু প্ৰথম দিনা চাপ'জ আপুনি স্প্ৰে ইউজ কৰিলে, স্প্ৰেত কাম দিয়া নাই, নেক্সট দিনা আপুনি কি কৰিব, আপুনি হাত ব্যৱহাৰ কৰি ল'লে, লৈ পেলাই ষ্ট্ৰং হ'ব দিলে সম্পূৰ্ণ। তাৰপিছত আপুনি ডাবলকৈ আপুনি কি কৰিব, বেলুন পিন্ধি ল'ব। বেলুন পিন্ধি লৈ সন্মুখৰ ফালে কি কৰিব, এটা মোবাইল ফোন আপুনি চলাব, তাতে কিবা আপুনি চলাই থাকক, কি ভাল পায় আপুনি চলাই থাকক আৰু কামটো চলাই যাওক। তেনেকৈ আপুনি মিলন কৰিলেও কিন্তু বহু সময়লৈ মিলন কৰিব পাৰিব বন্ধুসকল। এইবিলাক গেৰাণ্টিড উপায়, কিন্তু বহুতে এই টেকনিকবিলাকেৰে কিন্তু কাম চলাই আছে। চ' আপুনিও এইটো ইউজ কৰি চাওক, এইটোতে আপোনাৰ প্ৰায় 10জনৰ ভিতৰত 9জনৰ কিন্তু এইটো কাম দিয়ে। চ' বন্ধুসকল ওপৰৰ টেকনিকবিলাকত প্ৰায় 99.9% মানুহৰে কিন্তু কাম হৈ যায়, আৰু আপুনিও সেইবিলাকে কিন্তু ট্ৰাই কৰিব, সেইবিলাকত কাম হ'বই হ'ব বন্ধুসকল। চ' সেইবিলাকত যদি কাৰোবাৰ কাম নিদিয়ে, সেই ক্ষেত্ৰত কি কৰে, প্ৰথম হ'ল SSRI, এই ঔষধটো ব্যৱহাৰ কৰিব লাগিব। সেইটো হ'ল চিলেক্টিভ সেৰ'টোনিন ৰিআপটেক ইনহিবিটৰ। এই ঔষধবিলাকে কি কৰে, যে ৰসটো সোনকালে ওলাব নিদিয়ে। চ' ইয়াৰ মেইন কাম হ'ল সেইটোৱে। চ' যদি ওপৰৰবিলাকত কাম
আপোনাৰ দিয়ে তেনেহ'লে ইয়ালৈ অহাৰ দৰকাৰেই নাই আপোনাৰ। কিন্তু যদি ইয়াতো কাম নিদিয়ে তেনেহ'লে SSRI আপুনি ইউজ কৰিব লাগিব, একদম ডক্টৰৰ পৰামৰ্শ লৈ আপুনি এইটো ইউজ কৰিব লাগিব, এইটোত কিন্তু কাম দিব। যদি ইয়াতো কাম নিদিয়ে বন্ধুসকল, তেতিয়া নেক্সট হ'ল আপুনি ইনজেকশ্যন ল'ব লাগিব। এই ইনজেকশ্যনটো ল'লে লিংগত ল'ব লাগিব, ল'লে কিন্তু 1 ঘণ্টা 1.5 ঘণ্টালৈ আপোনালোকৰ লিংগত থিয় হৈ থাকিব। চ' তেনেকুৱা আপুনি কাম চলাব পাৰিব। যদি ওপৰবিলাকৰ একোৱে কাম নিদিয়ে এইটো ইউজ কৰিব লাগিব। আৰু যদি এই ইনজেকশ্যনতো আপোনাৰ কাম নহয়, নেক্সট এটাই ফাইনেল উপায়, সেইটো হ'ল বন্ধুসকল অপাৰেশ্যন কৰা। অপাৰেশ্যন কৰি আপুনি ৰড ফিটিং কৰিব লাগিব, লাইফ টাইমৰ কাৰণে ঠিক হৈ যাব। এইটো উঠিয়ে থাকিব, দৰকাৰ হ'লে আপুনি থিয় কৰি ল'ব, যেতিয়া দৰকাৰ নহয় জেঙাৰ ভিতৰত আপুনি কি কৰিব লাগিব, এইটো বেকা কৰি ৰাখি থৈ দিব লাগিব। সদায় থিয় হৈ থাকিব, যেতিয়া দৰকাৰ হয় ইউজ কৰিব, যেতিয়া দৰকাৰ নহয় জেঙাত আপুনি বেকা কৰি থৈ দিলে হয়, এইটো তেনেকৈ থাকি যাব। চ' বন্ধুসকল মই আপোনালোকক কথা দিছোঁ, ওপৰৰ টেকনিকবিলাকতে কিন্তু আপোনালোকৰ সকলোবিলাক কাম হৈ যাব। কাৰণ মই নিজে সেইবিলাক টেকনিক ইউজ কৰোঁ। আপোনাৰ দৰে মোৰ বহুত বন্ধুৱে এই টেকনিকবিলাক ইউজ কৰে। তেওঁলোকে মোক মেছেজ কৰে যে সেই টেকনিকবিলাকে তেওঁলোকৰ লাইফটো ছেটল কৰি দিলে, তেওঁলোকৰ বহুত তেওঁলোকে আনন্দ কৰিব পাৰিছে সেই টেকনিকবিলাকৰ জৰিয়তে। আৰু বন্ধুসকল মই কথা দিছোঁ, এই টেকনিকবিলাকৰ ভিতৰত কোনোবা এটা নহয় এটা টেকনিকে আপোনাক কাম দিবই দিব। সেইবিলাক আপুনি ইউজ কৰক, তাৰপিছতহে আপুনি ঔষধৰ ফালে যাব। এনে কিন্তু ঔষধৰ ফালে যোৱাৰ দৰকাৰ নাই। চ' সেই টেকনিকবিলাক ইউজ কৰক, এইবিলাকে আপোনাক 30 মিনিটলৈ বিচনাত টিকি থাকিবলৈ আপোনাক সহায় কৰিব। চ' ফ্ৰেণ্ডছ আজিলৈ ধন্যবাদ।